আজি অসমৰ বাবে এটা খুব সুখবৰ আমাৰ লগত আছে এয়া নেম কেয়াৰ ইনষ্টিটিউটৰ ডক্টৰ ভাৰ্গৱ দা আৰু কোন কোন কৈ দিয়কচোন এবাৰ মই ডক্টৰ কৌশিক দত্ত মই হেমন্ত বৰুৱা হয় এটা বিশেষ অনুষ্ঠানলৈ তেওঁলোক ডুবাইলৈ আহিছিলে সেইটো আমি ডিছকাছ কৰি আছোঁ কিহৰ বাবে আহিছিলে আৰু গোটেই ইভেণ্টটো ছাকচেছফুলি হৈ গ'ল আৰু আজি সুৰুক ট্ৰেভেলছৰ লগত যিখিনি তেখেতৰ ডুবাই ভ্ৰমণৰ তাৰমানে যোনখন আইটিনাৰী হওক বা যোনখিনি এৰেঞ্জমেণ্ট আমাক সুবিধা দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু গোটেই মানে অসম তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে অসম বুলি নহয় ভাৰতবৰ্ষই ৰিপ্ৰেজেণ্ট কৰা বুলি কওঁ যোনটো বিশেষ কাৰণত আহিছে তেওঁলোকৰ মুখৰ পৰাই শুনোচোন কি আছিলে দাদা প্ৰথমতে ধন্যবাদ এইকাৰণেই যে আমাক এনেকুৱা এটা সুযোগ দিলে যে ডুবাইৰ আহি আমাৰ অসমৰ মাজতে আপোনালোকৰ মানে আপোন ঘৰৰ মানুহবোৰৰ মাজতে থকা যেন অনুভৱ কৰিলে সেই অনুভৱটো দিয়াৰ বাবে আপোনালোক বিশেষ ধন্যবাদৰ পাত্ৰ কাৰণ তেনেকুৱা এটা অনুভৱ আচলতে বিদেশত দিব পৰাটো খুবেই তাকৰ তাতে আপোনালোকে সেই গোটেই আমাক সেই আনন্দখিনি দিব পাৰিছে আৰু বিশেষকৈ আপোনালোকে যিটো ব্যৱস্থা কৰিছে সুব্যৱস্থা ইয়াত আমি ইফাল ঘূৰা মেলা সকলোবোৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিবলগীয়া হোৱা নাই যিকোনো সময়তে আপোনালোকে সকলো সময়তে আছে বিশেষকৈ তাৰপিছত পাৰ্থ বৰ বিশেষকৈ আমাৰ লগত লাগি আছে কাৰণ ইমানখিনি সময় দিয়াৰ বাবে আমি বিশেষ আমি আচলতে আহিছিলোঁ আন্তঃৰাষ্ট্ৰীয় দৰৱ মানে প্ৰস্তুতিৰ কাৰণে এটি গৱেষণা পাঠ কৰিবৰ কাৰণে আহিছিলোঁ আমি আগষ্টৰ কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত এটা বিশেষ গৱেষণা কৰিছিলোঁ সেই গৱেষণাৰ কাৰণে আমাৰ গৱেষণাৰ দলটো ডক্টৰ অপূৰ্ব তালুকদাৰ আছে ডক্টৰ কৌশিক নন্দন দত্ত তেওঁলোক আটায়ে নেম কেয়াৰ সখী প্ৰতিষ্ঠানৰ পৰা আমন্ত্ৰিত হৈছিলে আৰু সেই আমন্ত্ৰণ মৰ্মে আমি ইয়াতে আহিছিলোঁ আমি আমাৰ গৱেষণা পত্ৰবোৰ পাঠ কৰিছিলোঁ আৰু এইটো খুবেই ভাল কথা যে এইটো এটা পাইলট প্লেন ষ্টাডি হিচাপত আছে এতিয়া দ্বিতীয় পৰ্যায়লৈ আমাক যাবৰ কাৰণে আমাক তেওঁলোকে আহ্বান জনাইছে আৰু এইটো এটা গৱেষণা প্ৰতিষ্ঠানৰ পৰা আমাক আচলতে আহিবৰ কাৰণে অনুমতি দিছিলে আৰু সেই মৰ্মে আহিছিলোঁ কিন্তু আমি আহি ডুবাইত ভাবিছিলোঁ কি ধৰণৰ পৰিস্থিতি হ'ব কেনেকৈ থাকিম কি কৰিম কিন্তু আপোনালোকে আমাক এনেকুৱা এটা অনুভৱ দিলে যে আমি ডুবাই নামে অসমতে আছোঁ কেৱল বিশাল অট্টালিকাবোৰ দেখিলে লাগে আমি বিদেশত আছোঁ বিশাল যিমান মানে এমিৰেট যিমান হেৰিবোৰ দেখিলে লাগে কি আমি বাহিৰত আছোঁ কিন্তু যেতিয়াই আপোনালোকৰ লগত কথা পাতোঁ যেতিয়াই সা সুবিধাবোৰ আপোনালোকে যেনেকৈ দিছে লাগে কি আমি অসমতে আছোঁ অসমৰ বিভিন্ন পৰিয়াল লগ পালোঁ মিছিদা বুলি তেখেতক লগ পালোঁ আমাৰ এই পৰিয়াল আমাৰ ভাইটি আপোনালোকক লগ পালোঁ পাৰ্থ আৰু আপোনাক লগ পালোঁ বিশেষকৈ ইমান সুবিধা কৰিলে আৰু মণিমা আমাৰ হেৰিত মণিতা মেডাম তেখেত আমাৰ হেৰিত বাৰ্মিংহাম বিশ্ববিদ্যালয়ত তেখেতে এজ এ ফেকাল্টি আছে তেখেতৰ ঘৰতো আমি দুপৰীয়াৰ আহাৰ খালোঁ গতিকে আমাৰ খুব ভাল লাগিলে তাৰমানে বিদেশত আপোন মানুহ ইমান এটা সুন্দৰ যাত্ৰা আজি অসমৰ কাৰণে ইমান গৌৰৱ আপোনালোক অসমৰ গৌৰৱ হয় ইয়াত মানে নিমন্ত্ৰণ পাই পেলাই আজি ৰিপ্ৰেজেণ্ট কৰিছে ভাৰতবৰ্ষৰ ৰিপ্ৰেজেণ্ট কৰিছে এই যাত্ৰাটোত আমি অপৰচুনিটি পাইছোঁ আপোনালোকক মানে ছাৰ্ভিচ দিবলৈ সেইটো কাৰণে আমি নিজকে বহুত সৌভাগ্য বুলি ভাবোঁ আমাৰ ফালৰ পৰা গোটেই সুৰুক ট্ৰেভেলাৰ্ছৰ মানে ফালৰ পৰা আপোনালোকক ধন্যবাদ জনালোঁ আৰু বেষ্ট উইচেছ থাকিলে দাদা এনেকৈ আকৌ আহক এবাৰ গোটেই নেম কেয়াৰ ইনষ্টিটিউটৰ যাতে জনাজাত হয় গোটেই সমগ্ৰ বিশ্বতে সেইটোৱে আমাৰ ফালৰ পৰা আপোনালোকলৈ মানে থাকিলে আৰু আহা ঠিক আছে থেংক ইউ